এতিয়া বাজিছে 12টা বাজিবলৈ 3 মিনিটমান বাকী আছে। তাৰপিছত কি হ'ব আপোনালোককো দেখুৱাই আছোঁ মনে মনে। হেল্ল' এভৰিৱান, কেকটো দেখি চাগৈ নিশ্চয় গমেই পাইছে। অগণি বুলি লেখা আছে, মোৰ হাজবেণ্ডৰ নাম হয় আৰু আজি বাৰ্থডে, গতিকে পাপাকৰ বাৰ্থডে বাবে এইটো আয়োজন। এতিয়া 12টালৈ বাজিবলৈ 3 মিনিটমান বাকী, সেইকাৰণে আমি লৰালৰিকৈ দুইজনীয়ে মনে মনে কৰি আছোঁ আৰু এতিয়া গৈ আপোনালোককো দেখুৱাম কি হয়গে। তেতিয়াহ'লে গীতালিজ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব'লক চাওঁগে। Happy birthday! Yeah, Ma Hazarikar birthday. Hazarikar birthday. आपको पसंद या हुई আছে। क्या birthday cake कटा हो? एकदम ready कोई दिसे सोहानी है? ए यार birthday boy ready হৈছে এতিয়া। birthday boy ready रे। birthday boy ready এতিয়া। আমি birthday cake কাটিব লাগে আৰু খাব লাগে এতিয়া। Happy birthday to you. Happy birthday to you. Happy birthday. হেল্ল' এভৰিৱান, আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে। আপোনালোককতো ৰাতি মই দেখালোৱেই, 12টা বজাত কেক কাটিলোঁ। তাৰপিছত আৰু আপোনালোকক নেদেখুৱালোঁ কাৰণ কেলৈ ৰাতিপুৱা উঠিম বুলি। আৰু মোৰো অত্যন্ত দাঁতৰ বিষ, মই ট্ৰিটমেণ্টত আছোঁ। এয়া দেখিছেনে, এয়া গাল ফুলি আছে মোৰ, একেবাৰে মানে অৱস্থা নাই, মই খাবলৈও পৰা নাই। মোৰ ট্ৰিটমেণ্ট চলি আছে আৰু ইয়াৰে 2টা দাঁত আছে, সৰাব যাব লাগিব। গতিকে এনেও মই দাঁতৰ বিষত শুব নোৱাৰোঁ, ইনজেকশ্যন লৈছোঁ। সেইবাবে মই আজি ইমান বাৰ্থডে বুলি কোনো আয়োজন বিশেষ ইমান কৰা নাই, কিন্তু আমাৰ পৰিয়ালৰে আহিব, মানে মোৰ হাজবেণ্ডৰ বায়েকত আহিব, বায়েক এজনীয়ে বায়েক, গতিকে বাইদেউ আহিব। সেইদিনাখনি ভিডিঅ'টোত চাগৈ দেখিছে মোৰ ভাগিনৰ বাৰ্থডে ব্লগটোত। গতিকে তেওঁলোকে আহিব, আহিলে এনেই ভাত এসাঁজ খাই যাব। আৰু ভাবিছিলোঁ বহুত কিবাকিবি কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰাটো সম্ভৱ নহ'ল, কিয়নো দাঁতৰ বিষত মই ইনজেকশ্যন লৈয়ে আছোঁ। আৰু আজি বা কি হয় মই নিজেও নাজানো। এতিয়া টেবলেট খালোঁ, খাই লৈ মোৰ অকণমান ভাল লাগি আছে। ভাল লাগি থাকোঁতে মই কামবোৰ কৰি শেষ কৰিব লাগিব, তাৰপিছত আৰু নাজানো। আৰু আপোনালোকক মই আজি কিনো হয় মই দেখাম বাৰু, কিন্তু বৰ স্পেচিয়েল নহয়, আয়োজন কৰিব নোৱাৰিলোঁ। তথাপিও মোৰ হাজবেণ্ডক আশীৰ্বাদ দিব আপোনালোকে। এনেই দেখুৱালোঁ আৰু মই আপোনালোকক সকলো কথা শ্বেয়াৰ কৰোঁ যেতিয়া, এইটোনো কিয় বাদ পেলাওঁ, সেইবাবেই মই আপোনালোকক দেখুৱাইছোঁ। তেতিয়াহ'লে চাই থাকিব ব্লগটো। হেল্ল', মাস্কখন খুলি লৈছোঁ। এয়া আমি এতিয়া গৈ আছোঁ ফুৰিবলৈ, আৰু ক'ত যাম সেইটো ক'ম। ক'ত যাম তহঁতি জানা নাই? জানো ক'ত গৈ পাই লওঁ তেতিয়া কম। এয়া বাৰ্থডে বয় ক'ত নিবা? হাজৰিকা কোৱা তুমি কথাটো। হাজৰিকা তোমালোকে লৈ গৈছে, আমি লৈ গৈছোঁ বোলে। তেতিয়াহ'লে গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাই থাকিম, বলক। এয়া গৈ আছোঁ আমি। ইয়াৰ পৰা কিমান দূৰ অগণি? কিলোমিটাৰ কিমান কিলোমিটাৰ হ'ব য'লৈ গৈছোঁ? 10 কিলোমিটাৰ। 10 কিলোমিটাৰ আঁতৰত এখন ঠাই আছে, নামটো মই পিছত ক'ম। লখিমপুৰবাসীয়েতো জানেই, কিন্তু যিসকল মোৰ দূৰ দূৰণিৰ পৰিয়াল আছে তেওঁলোকেতো দেখা নাই, গতিকে মই আজি দেখাম। খুব সুন্দৰ ধুনীয়া এটা পৰিৱেশ, সেউজ ক্ষেত্ৰ বুলি কওক বা নকওঁ আৰু বেছিকৈ ক'লে মানে গমেই পাই যাব যে। আৰু এটা জেগা দেখাইছোঁ, এইফালে আমাৰ লখিমপুৰৰ বাইপাছলৈ যায়। আৰু গৈ আছোঁ, আমাৰ হাজৰিকাও লৈ গৈ আছে। হাজৰিকা আপুনি কথা কওক। মোৰ ভোকা হৈ গ'লোঁ। ইমান ধুনীয়া আমাৰ লখিমপুৰখনলৈ আহিব দেই আপোনালোকে, আৰু কমেণ্টত জনাব কেনেকুৱা লাগে, কিমান ক্লিন। আমাৰ ভাগিনী দুজনী আছে। এয়া পাইছোঁগৈ আৰু দেই, এতিয়া লেফ্টত টাৰ্ণ কৰিলোঁ। এতিয়া গৈ অকণমান পিছতে পামগৈ আমি য'লৈ আহিছোঁ। আৰু আপোনালোকে চাই আছেনে বাৰু? চাই থাকক দেই। আমাৰ ইয়ালৈ
লখিমপুৰলৈ আহিলে ইয়ালৈ আপোনালোকক ফুৰাবলৈ লৈ আহিম তেতিয়াহ'লে গৈ থাকো ব'লক কিবা এটা আছিলে লাল পানী নে কি আছিলে কিবা এটা কিবা এটা আছিলে চইল বুলি কয় আৰু ঠাইডোখৰ খুবেই ধুনীয়া সেউজীয়া গছ গছনি নিশ্চয় দেখিছে এনেই এতিয়াতো কৰোণা বুলি মানে অকণমান মানুহ নাই কিন্তু দেওবাৰে আহিব এইখনতে আছে লেখা এইখন দেখিছে নহয় দেখাই দিছো লালপানী সেয়া লালপানী এখন খুব ধুনীয়া মানে পিকনিক প্লেচ হয় ফেমিলিৰ আৰু ধুনীয়া এনে সেউজ ক্ষেত্ৰ এইখনকে সেউজ ক্ষেত্ৰ বুলি কয় আৰু ইয়াত বহুতে ভিডিঅ' সেয়া বনাই আছে কোনোবাই নিশ্চয় বনাই আছে সেয়া শ্বুটিং কৰি আছে এয়া আছে প্ৰায়ে থাকেই ইয়াতে আৰু আজি আমি ইয়ালৈকে ওলাই আহিলো এবাৰ চাৰিওফালে দেখাই দিছো এইফালে চলি আছে এইফালে সেউজীয়া এইফালে পিকনিক এতিয়া খাইছেই হৈ গ'ল যাওঁগে হা আৰু কি কাম আৰু ন এতিয়া বাই বাই আকৌ আহিম বেলেগকে এদিন তেতিয়া আকৌ ভালকে দেখাম খন্তেক সময় ৰ'লো ফটো মাৰিলো আৰু আহিলো আজি বাৰ্থডে বুলি অকণমান আয়োজন কৰিলো অথনি কৈছিলোৱেই নহয় এতিয়া এইখিনি বনাইছো বুট দালিৰ লগত কণীৰ কুৰ্মা আৰু এইফালে চিকেনৰ কাৰণে ৰেডি কৰিছে আৰু আপোনালোকক দেখুৱাম আৰু কি কি বনালো এগৰাকী আহিছে অকণমান সহায় কৰি দিবলৈ ৰাতিও আহিবলৈ মন নাই তাই বিৰাট বদমাছ তাই আহিবলৈ মন নাই তাইক কৈছিলে তাই পাল মাৰিছিলে মই লৈ আহিলো তাইক এতিয়া দেখিছে মই খুৰী শাহুৱে বনাব কিন্তু ইয়াত হেৰি আছে গোটেই মছলা ধুনীয়াকৈ ইয়াত দি দিছে খুৰী শাহুৱে এটা হিচাপত দিছে আৰু তাৰপিছত এইখিনি মই কণী ফ্ৰাই কৰি ল'লোঁ দাঁতৰ বিষত আৰু কি কৰিব আৰু কৰিবতো নোৱাৰোঁ সেইকাৰণে এনেই অকণমানকৈ আয়োজন কৰিছোঁ আৰু আপোনালোককো দেখুৱাম আৰু দেই মই যে কৈছিলোঁ চিকেন খুৰী শাহুৱে বনাইছে বুলি এয়া বনাই আছে দেই টেষ্টি বনাই সেইকাৰণে দিছোঁ লুকাই দিছে এইও লুকাই মানে লুকাব বিচাৰে মোক গালি পাৰে মই ভিডিঅ' কৰাৰ কাৰণে এইখিনি হৈ গ'ল কণী কুৰ্মা খাওঁ লাগিছে নাই বাৰু মোক কিন্তু খাওঁ লাগিছে দেই এয়া বনাই থলোঁ এইফালে খুৰীয়ে নোলাওঁ বুলি কয় ইয়াত তৰকাৰী হৈ আছে আজি খুৰীকে দিম দায়িত্ব আপোনালোকৰ অতি মৰমৰ খুৰী শাহু বোলে অকণমান চাহপাত খুৱাই লৈছোঁ আৰু এতিয়া লিপষ্টিক নাই খোৱা আৰু এইবিলাক ষ্টাইল নকৰে যে সেইকাৰণে মোক উলিয়াব দিলে খুব বেয়া পায় তাই তথাপিও আজি মই কৰিছোঁ আৰু তাইক চাৰ্কাছ কৰিম বোলে মই শুনিলে চাৰ্কাছ মনত ৰাখিব দেই তাইক এইয়া তৰকাৰী হৈ আছে এইফালে গাখীৰটো কোনে উদং কৰিলে উদং এইখিনি খুৰী শাহুৱে পোলাও কাৰণে ৰেডি কৰিছে এইফালে চালাড বনাইছে আমাৰ এইফালে কুটুং কৰি এয়া তৰকাৰী হৈ গ'ল কালাৰটো দেখিছে নাই কিমান ধুনীয়া হৈছে সেইকাৰণে কওঁ মই আমাৰ খুৰী শাহুৱে যে বৰ ধুনীয়া বনাই এয়া বাইদেউ ভিনদেউ খাই আছে আৰু এইফালে আমাৰ বাৰ্থডে বয়ে কথা পাতি আছে যোৰহাটৰ পৰা আলহী আহিছিলে তেওঁলোকেও খালে আৰু ইমানতে মই মিষ্টাৰ হাজৰিকা বাৰ্থডে শেষ হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই কোৱা আকৌ ভাল বনাওঁ নে বেয়া বনাওঁ মই ভিতালী বৌয়ে কেনেকুৱা বনায়